এভৰিৱান সকলোকে মই এনে ভিডিঅ' পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো এতিয়া 3:30 বাজিলে ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব শেষ জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু বৰ্তমানটো ওলাই মেলি আছোঁ গম পায়ে ওলাই যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষ জনাবলৈ নাপাহৰিব আৰু কি হৈছে বহুতৰে কুৱেশ্যন কৰি থাকে দাদা নবুৰ লগত থাকে নে নাথাকে খায় নে নাখায় একেলগতে আচলতে ভিডিঅ'টো দেখি পিনি গম পাবই লাগে কি হ'ব পাৰে সো মই ইমানকৈ মোক কমেণ্ট কৰি থাকে কিছুমানক মই ৰিপ্লাই দিছোঁ কিছুমানক মই নাই দিয়া ৰিপ্লাই আচলতে কমেণ্টত মই কৈয়ে দিছোঁ তথাপিতো তাৰপিছতো মানে বহুত কমেণ্ট আহি থাকে সেই কথাটো লৈ ভিডিঅ'টো চাই পিনি গম পাব লাগে একো নাই বাৰু এই ভিডিঅ'টো যদি ক'ব পাৰোঁ কম আৰু কিমানখিনি পাৰোঁ সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইটো যদি নতুন ভিউৱাৰ্ছসকলে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই আহিবলগীয়া নতুন ভিডিঅ'বিলাক পাই থাকিব বৰ্তমান মানে ওলাই আছোঁ এতিয়া কৈ থাকিলে দেৰি হ'ব আহি কম সেইটো কাৰণে মোৰ ওলাই হৈ গ'ল বা অহা নাই ওলাই পিনি ওলাই অলৰেডি মই আগফালেই আছোঁ চ' চাই থাকক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আহি পাই গ'লোঁ চাৰিআলি আৰু ইয়াতে সোমাইছোঁ কছমেটিকৰ দোকানত দুটামান বস্তু কিনিব লগা আছে আৰু দেখিছে মালা যিহেতু বিশ্বকৰ্মা হয় মালা ধুনীয়া ধুনীয়া মালা আহি থৈছে দোকানবোৰত আৰু এইপিনে বাহিৰত বজাৰ কৰিছে গেলামালৰ দোকানত আৰু এইফালে আহিলোঁ এতিয়া পকৰি ঘুগুনি খাবৰ কাৰণে কাৰণ কেলে আমি ইয়াত সদায় খাওঁ বাৰু আহিলে মানে চ' আৰু এয়া ফাইনেলি ঘুগুনি আৰু এইটো হৈছে আলু চপ খাই লওঁ আৰু এতিয়া মই খাবলৈ লৈছোঁ আৰু বা খাই আছে আনফালে মানে আৰু কি হয় তাত বহুত বেছি মানুহ হয় সিমান মানুহৰ মাজত কথা কৈ থাকিবলৈ মোৰ লাজ লাগে মানে লাজটো লাজেই চবতে কমফৰ্টেবল মানে ফিল নকৰোঁ আৰু এয়া হৈছে ডিম চপ দুইফালে খাই ল'লোঁ চ' ইয়াতে খাই ল'লোঁ ঘুগুনি পকৰি নহয় আলু চপ আৰু ডিম চপ ভাল লাগে খাই ঘৰ আহি পাই গ'লোহি আৰু আহি পাই মানে একদম ভৰি হাত ধুই লৈছোঁহি আৰু ইমানেই ধূলি হৈছে নহয় যিহেতু ৰাস্তাবোৰ আমাৰ ভাল নহয় মাজে মাজে বেয়া মানে মেইন ৰাস্তাটো চ' সেই ধূলি গোটেইখন একদম গোটেই গাটো ধূলি লাগে সেইটো কাৰণে গোটেই একদম ভৰি হাত ভালকৈ ধুই আহিলোঁ আৰু ধুই কৰি এতিয়া মানে কাইলৈ যিহেতু বিশ্বকৰ্মা হয় আমাৰবোৰ বিশ্বকৰ্মা নাপাতোৱেই তথাপিতো বা অকণমান নিয়ম কৰিম কৈছে ঘৰতে চ' সেইটো কাৰণে অকণমান বজাৰ কৰিলে আৰু ময়ো দুটামান বস্তু আনিব লগা আছে কালাৰ আনিলোঁ এফালে মানে কি কিনি দেখাই দিছোঁ হা এইকেইটা বস্তু আনিলোঁ মানে চ' বাও আনিলে এইটো হোৱাইট টন পাউডাৰ তাৰপাছত আছে এইটো ষ্টিক্সৰ এইটো কালাৰ ৰেড কালাৰ বহুত দিন চুলিখিনি কালাৰ কৰা নাই বেয়া হৈ গৈছে সেইকাৰণে আৰু খুব সৰিব ধৰিছে চুলিখিনি সেইকাৰণে বহুত কালাৰটো আনিলোঁ তাৰপিছত এডাল হৈছে কাজল এডাল আৰু এইফালে আছে এটা বাটাৰফ্লাই সেইটো আৰু কাজল আচলতে মই ইউজ নকৰোঁ বাৰু মই আইলাহে লগাওঁ কাজলডাল বায়ে লগাই কাজল চ' আৰু এতিয়া আহি কৰি পালোঁহি আৰু আমাৰ বিশ্বকৰ্মা পতা নহয় যিহেতু মোৰ প্ৰথমৰ পৰা যিসকল ভিউৱাৰ্ছ তেওঁলোকে জানেই কিয় আমাৰ বিশ্বকৰ্মা ঘৰত পালন কৰা নহয় কাৰণ আমি যিহেতু আৰু নতুনকৈ ভিউৱাৰ্ছসকলক মানে জনাই দিছোঁ আৰু কথা কৈ দিছোঁ কাৰণ আমি যিহেতু শংকৰী সংঘৰ হয় চ' আমাৰ বিশ্বকৰ্মা পালন নকৰে সেইকাৰণে আৰু বা তথাপিতো অকণমান নিয়ম কৰিব সেইকাৰণে অকণমান বস্তু বজাৰ কৰি আনিলে চ' সন্ধিয়াই হৈ গ'ল যিহেতু সোনকালে আন্ধাৰ হয় আজিকালি 5টা বজাত আন্ধাৰ হৈয়ে আহে দিনটো ছুটিলৈ আহিলে এতিয়া বাজিছে 6:30 বাজিছেহে চ' আন্ধাৰ একদম পূৰা সম্পূৰ্ণ আন্ধাৰ হৈ গ'ল আমি 6টামান বজাত পালোঁহি বাৰু আৰু পাই কৰি ল'লোঁ আৰু এতিয়াতো মানে কি বনাওঁ কি কথা পাকঘৰলৈ যাব হোৱা নাই বাৰু তথাপিতো যাব লাগিব আৰু বহুতে কৈ থাকে দাদাবোৰ ক'ত থাকে সিহঁতিতো ঘৰতে থাকে ঘৰত মানে কি হয় দাদা ওচৰৰ ফেক্টৰীতে কাম কৰে আৰু নবৌ বিউটি পাৰ্লাৰ আছে মানে দোকান হয় তেওঁ তাতে কাম কৰে আৰু চ' সেইটো কাৰণে ভিডিঅ'বিলাকত দেখা নাপায় আৰু কয় যে খোৱা কথাটো একেলগে খোৱা হয়নে নহয় মানে বেলেগ বেলেগকৈ খোৱা কথাটো মানে বহুতে হেৰি কৰি থাকে হয় বেলেগকৈ খোৱা হয় সিহঁতিও বেলেগ আমিও বেলেগ চ' ঘৰ একেটাই হয় চ' খোৱাটো বেলেগ হয় আৰু বাকী কেলে বেলেগ সেইটো আকৌ নুসুধিব সেইটো ইমান পাব্লিছ কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই বাকী একো নাই বাৰু বেলেগ এনেই আমিবোৰ একেলগতে থাকোঁ একেলগতে হেৰি কৰা হয় খালি খোৱাটো বেলেগ হয় আৰু কথাটো হৈছে কি হয় নিজৰ কামবোৰ চবে ভাগ হয় আমাৰখিনিও বেলেগ তখিনিও বেলেগ সেইকাৰণে হয় আৰু ইমানেই মানে সুধি থাকে কিয় কি কথা ভিডিঅ' নেদেখোঁ সেইকাৰণে ক'বলগীয়া হয় মই কমেণ্টো কৰোঁ কমেণ্টৰ ৰিপ্লাইও কৰোঁ তাৰপিছতো প্ৰতিটো ভিডিঅ'তে সুধি থাকে আশা কৰোঁ আজিৰ পৰা যাতে তেনেকৈ সুধি নাথাকে চ' কৈ দিছোঁ আজি ক্লিয়াৰ কৰি দিছোঁ কথাটো চ' আমিও বেলেগ সিহঁতিও বেলেগ সিমানেই আৰু কথাটো এতিয়া ভিডিঅ'টো চাই গৈ থাকক আৰু সম্পূৰ্ণকৈ শেষলৈকে
সেইবুলি পাকঘৰত একেবাৰে আৰু ঘামি আছোঁ মায়ে ভাতটো বনালে বাৰু এইপিনে মই বনাইছোঁ অকণমান চিকেনখিনি বনাইছোঁ যে কোমোৰা আৰু এইটো কি বুলি কয় তুৰৈ আলু দি পিনি বনাইছোঁ অকণমান চব্জি দি পিনি মানে বনাই আছোঁ আচলতে ৰেচিপি বুলি নহয় বনাই আছোঁ অলৰেডি হ'বই হ'ল বাৰু কাৰণ কি হয় যিসকলে মাংস নাখায় মানে সৰু ল'ৰা ছোৱালীবিলাকে খাবলৈ মন নকৰে আমাৰ ভাগিজনী একেবাৰে নাখায় সেইকাৰণে অকণমান চব্জি দিলে সেই চব্জিটো মানে গ্ৰেভিটো অকণমান ডাঠ হৈ যায় সেই গ্ৰেভিটোৱে মানে ভাতটো খাই দিলে মানে মাংসৰ ৰসটো তাত সোমাই যায় সেইকাৰণে অকণমান চব্জি দি পিনি বনাইছোঁ আৰু এনেকৈ খাই ভালেই লাগে অৱশ্যে মই দেখাই দিছোঁ বাৰু অকণমান বনাইছোঁ ৰেচিপি টাইপো নহয় বহুত ঘামি আছোঁ এইফালে বনাই আছোঁ আৰু ইয়াৰ গ্ৰেভিটো ডাঠ হৈ দেখিছে কোমোৰা আৰু মানে তুৰৈ একদম ভাঙি গৈছে আৰু সিজি ভাঙি দিছোঁ আৰু অকণমান মানে সিজিবলৈ দিম আৰু সেইখিনি হৈছেই প্ৰায় আৰু কালাৰ দেখিছে কি ধুনীয়া কালাৰ উঠিছে আৰু ইয়াত মই মানে ৰেচিপি দেখুওৱা নাই আৰু চবেই বনাই খায় সেইটো কাৰণে দেখুওৱা নাই এয়া হৈ গৈছে আৰু বনাই আছোঁ এইখিনি এয়া চব গ্ৰেভিটো সঁচাকৈ ডাঠ হয় এয়া আৰু অকণমান কোমোৰা ভাঙিব লাগিব নিজে ভাত খাই যাব সিজি আৰু এইটো মানে কি হয় নাৰিকল তেল আৰু এইকেইটা হৈছে গোলনেমু এটাই হয় দুফাল কৰি ল'লে আৰু এইখিনি ইয়াতে চেপি ল'লে আৰু গৰম কৰি লৈ এতিয়া এইটোত ভৰাই থ'ব মামা এইটোত ভৰাই পেলাই তেতিয়া আমি ভাঙিব পাৰিম এইটোত ভৰাই থৈ দিব এইটো বেয়া হৈ নাযায় আৰু এইখিনি কৰি ল'লে এইটো মানে গৰম কৰি থ'লে মানে বেয়া নহয় আৰু সেইটো মোবাইলতো পাইছিলোঁ মই আৰু মাক কৈছিলোঁ লগাবলৈ আৰু মাক আৰু কোনোবাই কৈছিলে এনেকৈ লগাবলৈ মা মুখত যিটো চেনি পৰিছিলে মানে কোলা অকণমান দাগ পৰি গৈছিলে সেইটো কাৰণে বহুত ক্ৰীমো ইউজ কৰিছিলে কিন্তু ভাল পোৱা নাছিলে কিন্তু এইটো সঁচা কথা মামা এইফালে যেতিয়া এইটো ভাল হৈছিলে ন মুখত যিটো কোলা এতিয়া মই গৈছে প্ৰমাণ পাইছে মায়ে সেইটো কাৰণে কৈছোঁ এইটো প্ৰমাণ পাইছে গোলনেমু আৰু নাৰিকল তেল ৰাতি শোৱাৰ আগত লগাই থৈ দিয়ে মানে মুখখনৰ যিটো কোলা স্পট পৰিছে সেই স্পটটো গুচি গৈছে ভাল হয় ন এতিয়া দৰ্শকে চাব পাৰিব গৈছে নাই যোৱা বহুত পৰিছিলে মুখত আৰু হয় মই মোবাইলত চাই পিনি মানে মাক কৈছিলোঁ কিন্তু ভাল হয় সঁচাকৈ হয় কিছুমান ক্ষেত্ৰত ভাল হয় মানে ইউজ কৰি সকলোৱে স্কিনত শ্বুট নকৰিব পাৰে কিন্তু মায়ে স্কিনত শ্বুট কৰিছে আৰু এতিয়া 7:30 বাজিলে বৰষুণ দিব বৰষুণ চিৰিয়েল চামগৈ গুড মৰ্ণিং ৰাতিপুৱাই মানে কি হ'ল শুই উঠি ডাইৰেক্ট কি কৰিলোঁ স্কুটিখন ধুলোঁ ফেন দুখন ধুলোঁ তাৰপিছত সকলোখিনি চাফা কৰি মেলি গা ধুই এতিয়া আজৰি আৰু বায়ে এনেই নিয়ম কৰিছিলে প্ৰসাদ দিছিলে চ' সেয়া খালোঁ আৰু এইফালে স্কুটিখনত পালে মই গা ধুই আহি নেপালোঁহি মালাডাল লাগি গ'ল কালি মালাডাল লৈ আনিছিলোঁ এখন পোৱালি ল'লে চাইকেলখনত 12টা বাজিলে 12টা বাজি গুচি গ'ল চ' ভাত খালোঁ ভাত খাই মেলি ল'লোঁ আজি বহুত বেছি গৰম হয় যিহেতু আজি ভাতৰ লাষ্ট সেইকাৰণে হয়তো চাগে গৰম নেকি ইমানেই বেছি গৰম পৰিছে বাহিৰত আৰু ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু যদি নতুন ভিউৱাৰ্ছসকলে এতিয়াও চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ' কৰি নাথাকোঁ বহুত বেছি গৰম উঠিছে সেইটো কাৰণে চ' বাই বাই